এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ পূৰ্ণাগত নিবাসী প্ৰদীপ কুমাৰ, তেখেতক সম্বৰ্ধনা জনাব যতীন কুমাৰে। Continue service 3 all. Five two. Three five. অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূবদেশলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত নাওকটা বেডমিণ্টন এছ'চিয়েশ্যনৰ সহযোগত আজি এই দিবানৈশ খেলখন অনুষ্ঠিত কৰা হৈছে। আৰু এই খেলখন আমি তামোলপুৰ জিলা ভিত্তিত অনুষ্ঠিত কৰা হৈছে। আৰু এই দিবানৈশ খেলখনৰ আমাৰ মুখ্যাধাৰ উন্মোচন কৰে চৰ্দাৰ ইয়াম নৰেন্দ্ৰ নাৰ্জাৰীদেৱ। আৰু এই খেলখন উদ্বোধন কৰে আমাৰ যুৱ নেতা পৰিম নাৰ্জাৰী ডাঙৰীয়াই। আজিৰ এই খেলখনত বিভিন্ন স্থানৰ পৰা অহা সমূহ প্ৰতিনিধি দলসকলক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূবদেশলীয়া আঞ্চলিক সমিতি তথা নাওকটা বেডমিণ্টন এছ'চিয়েশ্যন তৰফৰ পৰা সমূহ খেলুৱৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই খেলখনত অংশগ্ৰহণ কৰা সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি এই খেলখনৰ জৰিয়তে শাৰীৰিক তথা মানসিক এই অঞ্চলৰ ৰাইজে যাতে দৈনন্দিন জীৱনত লাভ কৰে এইখিনি কামনা কৰি ভৱিষ্যতৰ দিনত আটাইৰে সহযোগ কামনা কৰি মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।